আমি অসমীয়াৰ বাবে দুখৰ মাজত এটা সুখবৰ যে জুবিনদাৰ এই ৰৈ ৰৈ বিনালে মুভিখন অসমীয়া চিনেমা জগতত প্ৰথমবাৰৰ কাৰণে ইতিহাস ৰচিবলৈ গৈ আছে। কাৰণ যোৱাকালি মুকলি হোৱা এই চিনেমাখনৰ ট্ৰেইলাৰে ইতিমধ্যে মিলিয়ন ভিউজ অতিক্ৰম কৰিছে আৰু চিনেমাখন ৰাইজে সকলোৱে তোমাৰ গান শুনো বিচৰা মতে হৈছে। আমি সকলোৱে এই চিনেমাখন চাম। জুবিনদাৰ শেষ ইচ্ছাটো আছিল যে মুভিখনত সকলোৱে মৰম দিব, সকলোৱে মুভিখন চাব। গতিকে জুবিনদাই বিচৰা মতেই হৈ আছে। আজি যদি দাদা আমাৰ মাজত থাকিলেহেঁতেন নথৈ আনন্দিত হ'লহেঁতেন। দুখ লগা বিষয়টো হ'ল যে দাদা আমাৰ মাজত নাই। বিধাতাৰ হয়তো এইটোৱে পৰিকল্পনা আছিল। যিয়েই নহওক অসমীয়া চিনেমা জগতত এইটো এটা ডাঙৰ উপহাৰ দাদা দি থৈ গৈছে। জয় জুবিন দা।